দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমৰ ফুটপ্ৰিণ্টছ উইদাউট ফিট শীৰ্ষক কাহিনীটো লেখক H.G. ৱেলছৰ দ্বাৰা ৰচিত। কাহিনীটোত গ্ৰিফিন নামৰ এজন বহু প্ৰতিভাশালী কিন্তু বিপদগামী আৰু আইন উলংঘাকাৰী বিজ্ঞানীৰ বিষয়ে লেখকে বৰ্ণনা কৰিছে। তেওঁ এক প্ৰকাৰৰ দুৰ্লভ আৰু বিৰল দ্ৰব্য আৱিষ্কাৰ কৰি নিজে সেৱন কৰে। নিজকে অদৃশ্য কৰি তেওঁ বহুতো অসামাজিক কাৰ্যকলাপত লিপ্ত হয়। নমস্কাৰ, মই দিগন্ত। আজি মই এই ভিডিঅ'টোত ফুটপ্ৰিণ্টছ উইদাউট ফিট পাঠটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰবোৰ অসমীয়াত আলোচনা কৰিম। ইয়াৰ আগতে তোমালোকৰ ইংৰাজী পাঠ্যক্ৰমৰ আনবোৰ গল্প আৰু কবিতাৰ সাৰাংশৰ লগতে প্ৰশ্নোত্তৰ আলোচনা কৰি ভিডিঅ' বনাইছোঁ। তোমালোকে ভিডিঅ'বোৰ চাবা। যদিহে ভাল লাগে তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিবা, মোৰ বহুত হেল্প হ'ব। ব'লা এতিয়া এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Question number 1. How did the invisible man first become visible? Invisible মানে অদৃশ্য, visible মানে দৃশ্যমান। প্ৰশ্নটোত কৈছে অদৃশ্য ব্যক্তিজন প্ৰথমে কেনেকৈ দৃশ্যমান হ'ল। আনচাৰটো চোৱা। গ্ৰিফিনে এক দুৰ্লভ আৰু বিৰল দ্ৰব্য আৱিষ্কাৰ কৰি তেওঁ নিজে সেৱন কৰিছিল আৰু তেওঁৰ শৰীৰটো অদৃশ্য কৰি তুলিছিল। তাৰ বাবে তেওঁ পিন্ধি থকা কাপোৰবোৰ আঁতৰাব লগা হৈছিল। কিন্তু এই দুঃসাহসিক কাৰ্যৰ বাবে এটা বেয়া সময় বাছি লৈছিল, কাৰণ তেতিয়া লণ্ডনত হাড়কঁপোৱা ঠাণ্ডা বতৰ আছিল আৰু শৰীৰত কাপোৰ অবিহনে থকাটো সম্ভৱ নাছিল। সেয়েহে ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰিফিনে লণ্ডনৰ এখন ডাঙৰ দোকানত প্ৰৱেশ কৰিলে। দোকানখন বন্ধ হোৱাৰ পিছত তেওঁ কাপোৰৰ বাকচবোৰ খুলি জোতা, এটা দীঘল কোট, এটা টোকাটুপি আদিকে ধৰি গৰম কাপোৰ পিন্ধি এজন সম্পূৰ্ণ পোছাক পিন্ধা ব্যক্তি হৈ পৰিছিল আৰু এনেদৰে এজন দৃশ্যমান ব্যক্তিলৈ পৰিণত হৈছিল। কুৱেশ্যন নম্বৰ 2. Why he was wandering the streets? Wandering মানে অনাই বনাই ঘূৰি ফুৰা। প্ৰশ্নটোত কৈছে যে তেওঁ কিয় ৰাস্তাত ঘূৰি ফুৰিছিল। আনচাৰটো চোৱা। গ্ৰিফিন এজন বিপদগামী আৰু আইন উলংঘাকাৰী ব্যক্তি আছিল। তেওঁ নিজৰ সৈতে তেওঁৰ পৰীক্ষা নিৰীক্ষা কৰি অদৃশ্য হৈ পৰিছিল। তেওঁৰ ঘৰৰ মালিকৰ সৈতে মনোমালিন্য ঘটিছিল, সেয়েহে ঘৰৰ মালিকৰ ওপৰত প্ৰতিশোধ লোৱাৰ উদ্দেশ্যেৰে মালিকৰ ঘৰত অগ্নিসংযোগ কৰি তেওঁ পিন্ধি থকা সকলো কাপোৰ আঁতৰাই অদৃশ্য হৈ তাৰ পৰা পলায়ন কৰে। তাৰ পিছত তেওঁ এজন গৃহহীন ব্যক্তি হৈ পৰিছিল আৰু ৰাস্তাত ঘূৰি ফুৰিছিল। কুৱেশ্যন নম্বৰ 3. Why does Mrs. Hall find the scientist eccentric? Eccentric মানে অদ্ভুত। প্ৰশ্নটোত কৈছে যে শ্ৰীমতী হলে বিজ্ঞানীজনক কিয় অদ্ভুত বুলি ভাবিছিল। আনচাৰটো চোৱা। শ্ৰীমতী হলে বিজ্ঞানীজনক অদ্ভুত বুলি ভাবিছিল যেতিয়া গ্ৰিফিনে তেওঁৰ অস্বাভাৱিক ৰূপৰ সৈতে ইপিং গাঁৱৰ এখন স্থানীয় হোটেলত দুটা কোঠা ভাড়ালৈ লৈছিল। শ্ৰীমতী হল ঘৰৰ মালিকৰ পত্নী। বন্ধু হ'বলৈ আৰু কথা পাতিবলৈ গ্ৰিফিনৰ ওচৰলৈ আহিছিল, কিন্তু গ্ৰিফিনে শ্ৰীমতী হলৰ সৈতে কথা পাতিবলৈ কোনো ইচ্ছা প্ৰকাশ কৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ শ্ৰীমতী হলক তেওঁৰ কামত কোনো ব্যাঘাত নকৰিবলৈ সতৰ্ক কৰি দিছিল। সেয়েহে শ্ৰীমতী হলে গ্ৰিফিনৰ এই আচৰিত আচৰণক অদ্ভুত পায়। কুৱেশ্যন নম্বৰ 4. What curious episode occurs in the study? Curious মানে কৌতূহলজনক, এপিছড মানে ঘটনা বা খণ্ড, occurs মানে ঘটা বা সংঘটিত হোৱা। প্ৰশ্নটোত কৈছে যে অধ্যয়ন কোঠাত কি কৌতূহলজনক ঘটনা ঘটে। আনচাৰটো চোৱা। সেই নিৰ্দিষ্ট ৰাতিপুৱা অধ্যয়ন কোঠাত হোৱা কোলাহলৰ ফলত এজন পাদ্ৰী আৰু তেওঁৰ পত্নী অতি সোনকালে সাৰ পাইছিল। তেওঁলোকে ধন চুৰি কৰাৰ শব্দ শুনা পাই হাতত এডাল পকা ষ্টিক লৈ তললৈ নামি আহে। দৰ্জাখন খুলি কোঠাটো দেখি আচৰিত হয়, কাৰণ কোঠাটোৰ ভিতৰত কোনো নাছিল। তেওঁলোকে টেবুলৰ তলত, পৰ্দাৰ পিছফালে, আনকি ধোঁৱা ওলোৱা চিমনিৰ ওপৰতো নিৰীক্ষণ কৰিলে, কিন্তু তাত কাকো দেখা নাপালে। তথাপিও দেখিলে যে ড্ৰয়াৰটো খোল খাই আছে আৰু ঘৰত জমা কৰি ৰখা ধনবোৰ চুৰি হৈছে। এইটোৱে অধ্যয়ন কোঠাত সংঘটিত কৌতূহলজনক ঘটনা আছিল। কুৱেশ্যন নম্বৰ 5. What other extraordinary things happen at the inn? এক্সট্ৰা অৰ্ডিনাৰী মানে অসাধাৰণ, ইন মানে হোটেল। প্ৰশ্নটোত চোৱা। হোটেলখনত আন কি অসাধাৰণ ঘটনা ঘটে। আনচাৰটো হ'ব সেইদিনা ৰাতিপুৱা ঘৰৰ মালিক আৰু তেওঁৰ পত্নী শ্ৰীমতী হল খুব সোনকালে উঠিছিল। তেওঁলোকে দেখিলে যে বিজ্ঞানীজনৰ কোঠাৰ দুৱাৰখন বহলকৈ খোল খাই আছে, কিন্তু সাধাৰণতে ইয়াক বন্ধ কৰি ৰখা হয়। সেয়েহে তেওঁলোক আচৰিত হৈছিল আৰু দুৱাৰৰ ফাকেৰে জুমি চালে। ভিতৰত কাকো নেদেখি তেওঁলোকে কোঠাটো অনুসন্ধান কৰিব সিদ্ধান্ত লৈছিল। তেওঁলোকে লক্ষ্য কৰিলে যে বিচনাৰ কাপোৰবোৰ চেঁচা আৰু গ্ৰিফিনে পিন্ধি থকা কাপোৰ আৰু বেণ্ডেজবোৰ কোঠাটোৰ ভিতৰত সিঁচৰিত হৈ আছে। হঠাতে শ্ৰীমতী হলে তেওঁৰ কাণৰ ওচৰত এটা সৰু শব্দ শুনিবলৈ পালে। এক মুহূৰ্তৰ পিছত বিচনাৰ খুৰাত থকা টুপিটো জঁপিয়াই উঠে আৰু শ্ৰীমতী হলৰ মুখত হেঁচি ধৰে। তাৰ পিছত শোৱনি কোঠাৰ চকীখন জীৱিত হৈ পৰিল। চকীখনে বতাহত জঁপিয়াই উঠি পোনপটীয়াকৈ তেওঁলোকৰ ফালে আগুৱাই আহিছিল। চকীখনে আচৰিত ধৰণে তেওঁলোকক দুয়োকে দুৱাৰৰ বাহিৰলৈ ঠেলি দিছিল আৰু দুৱাৰখন বন্ধ কৰি দিছিল। নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যন নম্বৰ 1. গ্ৰিফিন ৱাজ ৰেডাৰ এ ললেছ পাৰ্চন। কমেণ্ট। ললেছ মানে আইনবিহীন বা আইন উলংঘাকাৰী।
প্ৰশ্নটোত কৈছে যে গ্ৰিফিন এজন আইন উলংঘাকাৰী ব্যক্তি আছিল মন্তব্য দিয়া আনসাৰটো হ'ব গ্ৰিফিন এজন আইন উলংঘাকাৰী ব্যক্তি আছিল তেওঁ তেওঁৰ আৱিষ্কাৰৰ সৎব্যৱহাৰ কৰা নাছিল তেওঁ অদৃশ্য হোৱাৰ পিছত বহুতো অসামাজিক কাৰ্যকলাপত লিপ্ত হৈছিল প্ৰথমে তেওঁ তেওঁৰ ভাড়া ঘৰৰ মালিকৰ ওপৰত প্ৰতিশোধ ল'বলৈ ঘৰত অগ্নিসংযোগ কৰে দ্বিতীয়তে লণ্ডনৰ ডাঙৰ দোকান এখনত প্ৰৱেশ কৰি কোনো খৰচ বহন নকৰাকৈ তাত তেওঁ গৰম কাপোৰ পিন্ধে আৰু খাদ্য গ্ৰহণ কৰে তাৰ পিছত তেওঁ ডায়েৰী লেনলৈ গৈ তাত নাটকৰ সামগ্ৰীৰ দোকান এখনৰ পৰা কাপোৰ চুৰি কৰে লগতে দোকানীজনক আক্ৰমণ কৰি টকা চুৰি কৰে এইবাৰ তেওঁ ইপিঙলৈ যায় তাত তেওঁ এজন পাদ্ৰীৰ ঘৰৰ পৰা ঘৰত জমা কৰি ৰখা ধন চুৰি কৰে তেওঁৰ নতুন ঘৰৰ মালিক আৰু তেওঁৰ পত্নীক আক্ৰমণ কৰে শেষত তেওঁক বন্দী বনাবলৈ অহা কৰ্মৰত কনিষ্টেবল মিষ্টাৰ জাফৰক আক্ৰমণ কৰি তাৰ পৰা পলায়ন কৰে কোৱেশ্চন নম্বৰ 2 হাউ উড ইউ এছেছ গ্ৰিফিন এজ এ সায়েন্টিষ্ট এছেছ মানে মূল্যায়ন কৰা প্ৰশ্নটোত কৈছে যে তুমি গ্ৰিফিনক এজন বিজ্ঞানী হিচাপে কেনেদৰে মূল্যায়ন কৰিবা আনসাৰটো হ'ব গ্ৰিফিনে পৰীক্ষাৰ পিছত পৰীক্ষা নিৰীক্ষা চলাইছিল যাতে প্ৰমাণ কৰিব পাৰি যে মানুহৰ শৰীৰ কেনেদৰে অদৃশ্য হ'ব পাৰে তেওঁ সফলো হৈছিল তেওঁ এক বিৰল আৰু দুৰ্লভ দ্ৰব্য আৱিষ্কাৰ কৰিছিল আৰু নিজেই সেই দ্ৰব্য সেৱন কৰে তেওঁৰ শৰীৰৰ পৰা পিন্ধি থকা কাপোৰবোৰ অতৰাই দিয়াৰ পিছত তেওঁৰ শৰীৰটো অদৃশ্য আৰু স্বচ্ছ হৈ পৰিছিল যদিও তেওঁ তেওঁৰ আৱিষ্কাৰৰ কোনো সৎব্যৱহাৰ কৰা নাছিল কিন্তু তেওঁ এজন প্ৰতিভাশালী বিজ্ঞানী আছিল পাঠভিত্তিক প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিলো যদি এই পাঠটোৰ পৰা মেট্ৰিক পৰীক্ষাৰ বাবে দৰকাৰী প্ৰশ্নোত্তৰবোৰ এনেদৰে আলোচনা কৰি ভিডিঅ' এটা বনাব লাগে কমেন্ট কৰি কবা মই নিশ্চয় বনাম এই পাঠটিৰ সাৰাংশৰ লগতে প্ৰশ্নোত্তৰৰ লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে তোমালোকে তাত চাই লিখিব পাৰিবা এই ভিডিঅ'টো যদি ভাল পাইছা লাইক কৰিবা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম